ভোজৰ আয়োজনৰ বিষয়ে কি ক'ব আজি জিলা সমষ্টি সন্মানীয় বিধায়ক মহোদয় আৰু লগতে আমাৰ সাংসদ মহোদয় আছিলে ইয়াত আছেই এতিয়া ৰাইজক পুলিচে খানা দি আছে ভাল লাগিছে খুব ভাল লাগিছে কোনো বছৰ এতিয়া ভোগালী বিহু মজা হেল্ল' গাইজ মই সঞ্জীৱ গগৈ সকলোকে পুনৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ গাইজ আজি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দুলীয়াজান সমষ্টি ভাৰতীয় জনতা পাৰ্টি সমুখ কাৰ্যকৰ্তাসকলে ইয়াতে দেখিছে প্ৰীতি ভোজৰ আয়োজন কৰিছে আৰু ইয়ালৈ মই আহিছোঁ ইয়াৰ পৰা মই আপোনালোকক কিছুমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে সকলোৱে উলহ মালহেৰে ইয়াতে প্ৰীতি ভোজৰ আয়োজন কৰিছে মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখাবৰ কাৰণে আপোনালোকে চাই থাকিব ভিডিঅ'টোৰ পৰা আঁতৰি যাব ইয়াত দেখিছে ঘৰত ইতিমধ্যে ভোজ ভাতৰ আয়োজন হৈ গ'ল ইতিমধ্যে বহুলোকে ভোজ ভাত খাবৰ বাবে সাজু হৈছে দেখিছে মই আপোনালোকক দেখুৱাই আছোঁ এই প্ৰীতি ভোজৰ আয়োজন কৰিছে টিংৰাই চাৰিআলি দলঙৰ তলতে এয়া দেখিছে মই আপোনালোকক দেখুৱাই আছোঁ মানে কি গোটেই বছৰটোত এদিনেই পাতে জানুৱাৰী আমাৰ বিধায়ক ৰজগোলা ডাঙৰীয়াৰ লগতে ৰামেশ্বৰ ডাঙৰীয়া আজি দিনটোত বহুত ভাল লাগিছে ৰাইজে ফূৰ্তি কৰিছে দলৰ যিমান কাৰ্যকৰ্তা আছে সকলোৱে আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে আৰু চবেই মিলি জুলি এটা জাতি ভালদৰে চাইছে দেখিছে ইয়াত ভাত বনাই আছে কণী এইবিলাক কণী আছে দেখিছে কৰো দেৱী পূজা তোকে পাবলৈ নাই আইতা নকটা বিচাৰি গাঁৱৰ দাম কটাবি মৰি গাঁৱৰ দাম বোলে পানে হিমলা ৰৈ ধেমালি মৰ আইতা হিমলা ৰৈ ধেমালি ধেমালি মৰ চাই থাকিব ইয়াৰ দৃশ্য মই আৰু যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোক খুবেই ভোক লাগিছে সেয়েহে ময়ো কেইটামান ভাত খাই লওঁ বুলি বহিলোঁ ইয়াত দেখুৱাই আছোঁ ইয়াত দেখিছে মাংস লৈ খাই আছোঁ আৰু ইয়াৰ দৃশ্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে আশা কৰিম আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাব ক'তো স্কিপ নকৰিব
গাইজ যিহেতু মই আপোনালোকক বনভোজস্থলী দৃশ্যবিলাক দেখুৱাই আছোঁ আৰু ইয়াতে মই লিপিকা বাইদেউ লগ পালোঁ আৰু লিপিকা বাইদেউৰ পৰা জানিব বিচাৰিম আজি ইয়ালৈ আহি কেনেকুৱা লাগিছে। বাইদেউ কেনেকুৱা লাগিছে আপোনাৰ ইয়ালৈ আহি? অত্যন্ত সুখী অনুভৱ কৰিছোঁ। সঁচাকৈনে? সঁচাকৈ আমি ঘৰুৱা জঞ্জালৰ মাজৰ পৰা খন্তেক আহি ইয়াত আমোদ লৈছোঁহি। সেইবাবে এই আমোদকণ আমি বিচাৰোঁ, কিন্তু প্ৰত্যেক বছৰে আমি এইকণ পাওঁ। যিহেতু আমাৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমানৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াই 2001 চনৰ পৰা দুলীয়াজান সমষ্টিত এই ধাৰা অব্যাহত ৰাখিছে আৰু অনাগত দিনতো এই ধাৰা যাতে অব্যাহত থাকে মই তাকে কামনা কৰিছোঁ। কাৰণ অকণমান সময় হ'লেও আমি ঘৰুৱা জঞ্জালৰ পৰা আহি এইকণ সময় ইয়াত মাদকতা যি লাভ কৰিছোঁ তাৰ বাবে আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু ইয়াত সকলো জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তা সকলোলৈকে মই এই চেগতে ভোগালী বিহুৰ আমাৰ আগন্তুক ভোগালী বিহুৰ আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। আৰু ইয়াত বিধায়ক মহোদয়, জ্যেষ্ঠ কাৰ্যকৰ্তা, কনিষ্ঠ কাৰ্যকৰ্তা সকলো মিলি সকলো একেই হৈ আমি এই দুলীয়াজান সমষ্টিৰ সকলো কাৰ্যকৰ্তা এক হৈ যি আনন্দ উপভোগ কৰিছোঁ তাৰ বাবে মই সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু এই বনভোজৰ আয়োজন কৰিছে চাৰিআলি দলঙৰ তলত। মই আপোনালোকক দেখুৱাই আছোঁ, দেখিছে ৰাইজে ইতিমধ্যে ভোজ ভাত খাই আছে। মোৰ ভোজ লাগিছে, ময়ো অলপ খাই ল'লোঁ, আপোনালোকক দেখুৱাইছিলোঁ। গীত পৰিৱেশন কৰি আছে, আপোনালোকক দেখুৱাই আছোঁ। বিহনে মোৰ কোনো নাই জনা, জনমে জনমে লগনি হবানে তোমাৰ বিহনে মোৰ কোনো নাই জনা, জনমে জনমে লগনি হবানে তোমাৰ বিহনে মোৰ কোনো নাই জনা।